খোৱা আৰম্ভ কৰাৰ আগতে বিশেষ এটা কথা কওঁ, আপোনালোকে সকলোৱে গুৰুত্ব দি শুনিব। আজি বহুত দিন ধৰি পেলাই মানে সোঁ চাইডৰ ভৰিটো মানে বহুত বিষ, উঠিব নোৱাৰোঁ, শুই থাকিলে উঠিব নোৱাৰোঁ আৰু বহি থাকিলেও মানে উঠিব নোৱাৰোঁ, একদম ইমানেই বেছি বিষ আৰু থাকিব নোৱাৰোঁ তাৰমানে। তাৰপিছত আকৌ এই হাতৰ এই আঙুলিবিলাকো এনেকৈ একদম পূৰা জিনজিনাই থাকে। এতিয়া গৰম দিনত অকণমান কম পাই থাকোঁ, কিন্তু ঠাণ্ডা দিন অহাৰ লগে লগে জাৰুডাল মানে 5 মিনিটটো ধৰিব নোৱাৰোঁ মানে, একদম পূৰা জিনজিনাই যায়। তথাপিতো ঘৰৰ কামকেইটা বাৰু নিজেই তেনেকৈ চম্ভালি আছোঁ, কৰিবতো লাগিব আৰু নহয় জানো। গতিকে যিসকলৰ ভাত খোৱা ভিডিঅ' দিলে এলাৰ্জি হয় দেখিলে, তেওঁলোকক কৈছোঁ মই গুগল পে' নম্বৰটো দি দিম, মোৰ একাউণ্ট নম্বৰটো দি দিম, আপোনালোকে প্ৰত্যেকে যিমান পাৰে মোক সহায় কৰিব, যাতে মই এখন ভাল হস্পিটেলত গৈ পেলাই মই ট্ৰিটমেণ্টটো কৰিব পাৰোঁ। সেইখিনি যদি কৰে তেতিয়া মই নিশ্চয় বহুত বেছি উপকৃত হ'ম। গতিকে আজি মই এয়া খানা লৈ আহিলোঁ। মোক কথাখিনি শুনি আপোনালোকৰ যাতে কাৰো আঘাত নালাগে, মই মোৰ মনৰ কথাটো কৈছোঁ। গতিকে আৰু আপোনালোকে মোক সহায় কৰে নকৰে সেইটো আপোনালোকৰ ব্যক্তিগত কথা, মই ক'বলগীয়া যিটো নহয় সেইটো কৈছোঁ আৰু। তো আজি মোৰ খানাটো আছে কি চাওক, এগ বিৰিয়ানী, তাৰমানে ডিমৰ বিৰিয়ানী ঘৰতে বনালোঁ। আছে ডিম, বিৰিয়ানী বনাই ল'লোঁ, পিঁয়াজ এফাল আছে, নেমু এডোখৰ আছে আৰু এটা আছে ভোট জলকীয়া। ভোট জলকীয়াটো অলপ কম খাওঁ, তথাপিতো লৈছোঁ আৰু জলকীয়া এটা খাম বুলি সাহস কৰি। ইয়াৰ গোন্ধটো পালে যথেষ্ট আৰু মোৰ কাৰণে। বহুত বেছি ধুনীয়া বনায় ঘৰৰ ভোট জলকীয়া। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিৰিয়ানী বনাইছোঁ, ইয়াত কি ধুনীয়া হৈছে দেখিছে, জিৰা ৰাইচৰ বিৰিয়ানী, বিৰাট বেছি ধুনীয়া হৈছে। ইয়াৰ ঘৰতে বনালোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, খোৱা আৰম্ভ কৰোঁ। বিৰাট ধুনীয়া টেষ্টি হৈছে বুলি কৈছোঁ নহয়। কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে। বহুত বেছি কম মছলা বনাইছোঁ, এগালমান মছলা দি বনোৱা নাই। অসমত জন্ম, গতিকে ভাত খোৱা ভিডিঅ' দিম। ভাত খাই জন্ম হৈছোঁ আৰু ভাত খাই মৰিম। ভাত আমাৰ মেইন, ভাত জিন্দাবাদ। অকণমান খালোঁ বাৰু এৰাই কৰি। বিৰাট টেষ্টি হৈছে খাবলৈ, কৈছোঁ নহয়, বিৰাট বেছি টেষ্টি। দেখিছে কিমান মস্তকৈ লৈছোঁ।
ভিডিঅ'টো চাই লাইক এটা কৰিবলৈ নাপাহৰিব বুলি বহুত বেছি আশা থাকিল।